হেল্ল' গাইজ, মোৰ নতুন অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকে সকলোৱে জানে যে মাজুলীত মহাৰাস চলি আছে। আজি মহাৰাসৰ প্ৰথমটো দিন, সেইবাবে চাকি এগছ জ্বলাবলৈ আহিছোঁ। মানুহজন, মই আৰু ৰাধা দক্ষিণপাট সত্ৰলৈ। দক্ষিণপাট সত্ৰ আমাৰ ঘৰৰ ওচৰতে। আগৰ ভিডিঅ'টো আপোনালোকে মই কৈছোঁ, পাইছেও, দেখিছেও। এয়া ভিতৰৰ পৰিৱেশ দেখিছেনে? কি ধুনীয়া সুন্দৰকৈ সজাইছে। এয়া ৰাধা আৰু মানুহজন চাকি গছ জ্বলাই আহি বাহিৰলৈ আহিলোঁ শহাপহু চাবলৈ। শহাপহুক ৰাধাই চিপছ দি আছে খাবলৈ। এয়া ৰাসৰ দ্বিতীয়টো দিন। পেহীহঁতৰ লগতে আহিছোঁ মই। মাহঁতে পিছত আহিম বুলি ক'লে, সেইকাৰণে মই পেহী আৰু নবৌ একেলগে আহিছোঁ। আমাৰ বা এফালে নবৌ, এইফালে পেহী হাঁহি হাঁহি আছে ভিডিঅ' কৰাত মই। তাৰপিছত এয়া দিন ৰাস বুলি কৈ চাকি এগছ জ্বলাই ল'লোঁ দিন ৰাসত। তাৰপিছত ঘৰলৈ আহি এনেই সৰু সুৰা বস্তু কেইটামান লৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত কুকুৰা মাৰিলে। এইফালে ছাগলী মাংসও আছে আকৌ। তাৰপিছত এয়া কুকুৰা মানুহজনে বনাইছে, মই ছাগলীকণ বনালোঁ। তাৰপিছত খাই বৈ আকৌ ৰাতি ৰাস চাবলৈ আহিলোঁ। মানুহজন, মই পতীয়া গাঁও বুলি কয়। ৰাধা, মই, মানুহজন, তাৰপৰা খুৰা ল'ৰা এয়া টিকেট কাটিবলৈ গৈছে। তাৰপিছত এয়া ভিতৰলৈ সোমালোঁ। ষ্টাৰ্ট হোৱাই নাই। তাৰপিছত এইজনে আমাৰ ৰাধাৰ দুষ্টামি গোপীয়ে নাচি আছে কৃষ্ণৰ ওচৰত। ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এয়া পতীয়া গাঁৱত চাবলৈ আহিছিলোঁ, পতীয়া গাঁৱৰ ৰাস দেই।